Lekacakni bisnai Pongnisa Brangman Ang Drwojiti Kos Dadana Ang Aiso Tining যেহেতু আজি এটা ধার্মিক অনুষ্ঠান কেনে অনুভব হয়েছে আর কেনে লাগিছে আজি আমার পর্বতঝরা এরিয়া দলংঝরা যে এটা ঠাই ইয়াত শিব সনাতন যে আমার ধর্ম সভাবিলাকে বা সমিতিয়ে যে এটা মাঘী পূর্ণিমার দিনত তেখেতসকলে যে এটা প্ৰগ্ৰামটো ইয়াত আয়োজন কৰিছে ইয়াত তেখেতসকলে মোক মাতিছে তো তেখেতসকলৰ নিমন্ত্ৰণটো স্বীকাৰ কৰি মই ইয়াত আজি উপস্থিত হৈছোঁ মই প্ৰথমবাৰৰ বাবে মই ইয়াত আহিছোঁ ইয়াত আহি দেখিছোঁ বহুত আমাৰ তেনেকৈ হেৰিটেজবিলাক আছে যিটো আমি আজিলৈকে চৰকাৰৰ চকুৰে ইয়াত পৰা নাই তো মই বিশেষকৈ এই ঠাইৰ ৰাইজক উদ্দেশ্যে মই দুই এটা কথাটো ক'লোঁ মোৰ ভাষণত মানে এই ঠাইটো ডেভেলপ কৰিব লাগিব আৰু ৰাস্তাটো মই দেখিলোঁ ৰাস্তাটো বহুত মানে দুৰ্গম এৰিয়াৰ পৰা ইয়াৰ এৰিয়া হিচাপে ৰাস্তাটো ইমান ভাল নহয় ৰাস্তাটো বনাব লাগিব আৰু যিসকল এই ঠাইটো ডেভেলপ কৰাৰ বাবে যিবিলাক মানে অসুবিধাবিলাক আছে এই সকলো ক্ষেত্ৰত চৰকাৰৰ পক্ষৰ ফালৰ পৰা মানে পৰ্যায়ক্ৰমে আমি কামটো কৰি দি যাম ইয়াত টয়লেটৰ পৰা আৰম্ভ কৰি মন্দিৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বা খোৱা পানীৰ পৰা যি ব্যৱস্থাটো ইয়াত কৰিব লগা আছে এইবিলাক কামটো আমি মানে ষ্টেপ বাই ষ্টেপ এটা কাম কৰাৰ পিছত আনটো কামটো আমি ইয়াত কৰি যাম বিটিআৰ চিফ মহোদয়ৰ লগত মোৰ কথাটো হৈ গৈছে তেখেতে ইয়াত আমি সহায় কৰিম বুলি তেখেতে জনাইছে আৰু মই ভাবোঁ মানে অতি সোনকালে ইয়াত বহুত মানে চৰকাৰী যিবিলাক অনুদানবিলাক ইয়াত আমি দিব পাৰিম দেখা গৈছে যে আচলতে ইয়াতে এটা ৱাটাৰফল আছে ইয়াত চুইমিং কৰাৰ কাৰণে বাহিৰৰ পৰা বেংগলৰ পৰা মানুহ আহে এই ক্ষেত্ৰত আপোনালোকৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ ফালে কিবা স্কিম বা লোৱা হ'ব নেকি আচলতে এইটো মই চাইছোঁ আজি এইবিলাক সকলো মই চাইছোঁ এতিয়া চোৱাৰ পিছত মই কমিটিৰ আমাৰ নেতৃত্বসকলক কৈছোঁ আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকলক কৈছোঁ তেখেতৰ লগত লৈ বিটিআৰ চিফ আৰু ডিপাৰ্টমেণ্ট কোন ডিপাৰ্টমেণ্টক ইয়াত কেনেকৈ মানে আমি ক'ব লাগিব এইটো মই পিছৰ পৰ্যায়ত ক'ম মানে ইয়াক বনাব লাগিব মূল উদ্দেশ্য এইটোৱে আৰু থেংক ইউ যেহেতু আপোনালোকৰ আজি যথেষ্ট অধিৱেশন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান কি ক'ব আচলতে আমি পোনপ্ৰথমেই সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ২৭তম মাঘী পূৰ্ণিমা বছৰকীয়া মানে অধিৱেশন এইখন আমাৰ মেৰু মন্দিৰ দলংঝৰা মন্দিৰটো অৱস্থিত আজি আমি এই মাঘী পূৰ্ণিমা যিখন অধিৱেশনৰ দ্বাৰা এই কেৱল অধিৱেশনখিনি নহয় বছৰকে আমাৰ এইটো বক্তব্য সন্মিলন হয় ইয়াত যোৱাকালিৰ পৰা দুদিনৰ পৰা এদিন আগৰ পৰা আমি প্ৰায় কীৰ্তন ধৰ্মতত্ত্ব তেনেকৈ গুৰুবিলাকৰ আমি সুন্দৰ এৰিটো ধৰ্ম জ্ঞান আমি ল'লোঁ আৰু আজি ৰাতিপুৱাৰ পৰা আমি যজ্ঞ হোমযজ্ঞ পূজা পাতল কৰি আজি এতিয়ালৈ মুকলি সভা আমি চলি আছে মুকলি সভাত আজি আমাৰ বৰ্তমান বিটিআৰৰ MCLA মাননীয় শ্ৰীযুত মাধৱ চেত্ৰী ডাঙৰীয়া তেখেত উপস্থিত হৈ আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈ গৈছে আৰু আমি এইখিনি ধন্যবাদ দিব বিচাৰিছোঁ যে তেখেত আহি আমাৰ মাজত আমাৰ যি অভাৱ আৰু আকাংক্ষা আমি যিখিনি আমি উন্নতি হ'ব পৰা নাই তেখেত আহি আমাৰ মাজত উপস্থিত হৈ কিছুমান বস্তু আমাক ঘোষণা কৰি গ'ল যে আমাৰ ইয়াত কিছুমান ৰাজহুৱা এটা টয়লেট লাগে টয়লেটৰ কাৰণে ব্যৱস্থা তেখেত কৰিব বুলি ঘোষণা কৰি গৈছে আৰু তেখেত অতি শীঘ্ৰে এই আমাৰ যি মন্দিৰখিনি অহা ৰাস্তা এই ৰাস্তাখিনি এতিয়ালৈকে কাঁচা ৰাস্তা বহুত বেয়া অহা যোৱা বহুত অসুবিধা হয় গতিকে তেখেত চিফ ছাৰ প্ৰমোদ বৰা ছাৰ লগে লগে ফোন কৰি তেখেত এটা এই বাজেটত দৌৰি দিম বুলি তেখেত আমাক মানে আজি কথা দি গৈছে আৰু এটা আমাৰ এই মেৰু মন্দিৰ এতিয়ালৈকে আমি ভাল এটা মন্দিৰ আমি নিৰ্মাণ কৰিব পৰা নাই গতিকে আমি ভক্তসকলে এটা কষ্টমতে এটা নিৰ্মাণ কৰি আছোঁ কিন্তু এতিয়ালৈকে আমি সম্পূৰ্ণ কৰিব পৰা নাই আৰ্থিক অৱস্থা
আমাৰ ভাল নহয় এইটোৰ কাৰণে তো গতিকে শিৱসাৰৰ তেখেত কণ্টেক্ট কৰি এইখিনি কথা অৱগত কৰিছে যে তেখেত শিৱসাৰে প্ৰমোদ ছাৰ ডাঙৰীয়াই যে নিজৰ ব্যক্তিগত বা চৰকাৰ তৰফৰ আমাক অনুদান দিব বুলি ঘোষণা কৰিছে তো আমি এই মিডিয়াৰ থ্ৰুৰ পৰা আমি শিৱসাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ মাজত উপস্থিত হোৱা আমাৰ চিফ গেষ্ট মাধৱজ্যোতি ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো ভক্ত ৰাইজ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এই মাঘী পূৰ্ণিমা দ্বাৰা আমাৰ যিটো মূল ধৰ্ম ঋষিযুক্ত ধৰ্ম এই ধৰ্মখিনি আমি আমাৰ যেনেকৈ প্ৰতিটো ধৰ্ম যেনেকৈ নিজস্ব জাতি স্বধৰ্মত যেনেকৈ যেনেকৈ যি আছে আমি আৰু যুগে যুগান্তলৈকে আমাৰ এই ঋষিযুক্ত ধৰ্মটো আমি জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ নিজৰ জাতিৰ কলা সংস্কৃতিলৈ আমি সকলোকে কৰি লৈ আমি জীয়াই ৰখাৰ চেষ্টা কৰিছোঁ।